আজিৰ পাঠ ল যোগ ক যোগ ল কৈলক ল কৈলক ল ক যোগ ল কৈলক ল শুক্ল তালব হ্ৰস্ব কৰি সু কৈলক ল শুক্ল ক্লিৱ কৈলক ল তাত দীৰ্ঘ ইকাৰ ৱ ক্লিৱ গ যোগ ল গৈলগ ল গৈলগ ল তাত আকাৰে গ্লা দন্ত্য নত হ্ৰস্ব ইকাৰে নি গ্লানি গ্লুকজ গৈলগ ল তাত হ্ৰস্ব ইকাৰে গ্লু ক বৰ্গীয় জ গ্লুকজ প যোগ ল কৈলপ ল তাত একাৰ গ প্লেগ বিপ্লৱ হ্ৰস্ব ইকাৰে বি কৈলপ ল ব বিপ্লৱ ব যোগ ল বৈলৱ ল তাত একাৰে প্লে মূৰ্ধন্য ড ব্লেড ব্লিচিং বৈলৱ ল তাত হ্ৰস্ব ইকাৰে ব্লি প্ৰথম চত হ্ৰস্ব ইকাৰে চি তাত অনুস্বাৰ ব্লিচিং ম যোগ ল মৈলম ল মৈলম ল অম্ল ম্লেচ্ছ মৈলম ল তাত একাৰে মলে প্ৰথম চ দ্বিতীয় চৈস্য ম্লেচ্ছ ল যোগ ল লৈলল্ল দিল্লী তাত হ্ৰস্ব ইকাৰে দি লৈলল্ল তাত দীৰ্ঘ ইকাৰে লি দিল্লী মল্লিকা ম লৈলল্ল তাত হ্ৰস্ব ইকাৰে লি কটাকাৰে কা মল্লিকা তালব্য স যোগ ল শৈলচ ল শ্লোক তালব্য শৈলচ ল তাত টকাৰে শ্লোক ক শ্লোক সংশ্লিষ্ট দন্ত্য হত অনুস্বাৰে সং তালব্য শৈলচ ল তাৰ হ্ৰস্ব ইকাৰে শ্লি মূৰ্ধন্য হৈতস্থ সংশ্লিষ্ট হ যোগ ল হৈলহ ল প্ৰহ্লাদ পত্ৰকাৰে প্ৰ হৈলহ ল তাত আকাৰে হ্লা দন্ত্য দ প্ৰহ্লাদ আহ্লাদ আ হৈলহ ল তাত আকাৰে হ্লা দন্ত্য দ আহ্লাদ ক্লেশ কৈলক ল তাত একাৰে ক্লে তালব্য হ ক্লেশ আপ্লুত আ কৈলপ ল তাত হ্ৰস্ব ইকাৰে প্লু দন্ত্য ত আপ্লুত অম্লজান অ মৈলম ল বৰ্গীয় জ তাকাৰে যা দন্ত্য ন অম্লজান ক্লান্ত কৈলক ল তাত আকাৰে ক্লা দন্ত্য নৈতন্ত ক্লান্ত প্ৰফুল্ল পত্ৰকাৰে প্ৰ হ্ৰস্ব ইকাৰে ফু লৈলল্ল প্ৰফুল্ল লালকিল্লা ল তাকাৰে লা ল হ্ৰস্ব ইকাৰে কি লৈলল্ল তাত আকাৰে লা লালকিল্লা ক্লেদ কৈলক ল তাত একাৰে ক্লে দন্ত্য দ ক্লেদ বিপ্লৱ হ্ৰস্ব ইকাৰে বি কৈলপ ল ব বিপ্লৱ ম্লেচ্ছ মৈলম ল তাত একাৰে মলে প্ৰথম চ দ্বিতীয় চৈস্য ম্লেচ্ছ এৰোপ্লেন এ ৰতকাৰে ৰ কৈলপ ল তাত একাৰে প্লে দন্ত্য ন এৰোপ্লেন শ্লোক তালব্য শৈলচ ল তাত টকাৰে শ্লোক ক শ্লোক ব্লিচিং বৈলৱ ল তাত হ্ৰস্ব ইকাৰে ব্লি প্ৰথম চত হ্ৰস্ব ইকাৰে চি অনুস্বাৰ ব্লিচিং এতিয়া বাক্যকেইটা চাবা প্ৰহ্লাদ একান্ত বিষ্ণুভক্ত আছিল শুক্লপক্ষত জোনাক হয় সৌৰজগতত 8টা গ্ৰহ আছে প্লুটো গ্ৰহ নহয় প্লেগ বেমাৰৰ বীজাণু এন্দুৰ নিগনিয়ে বিয়পায় বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ পানীয়ে অসমৰ বহু ঠাই প্লাবিত কৰে ব্লিচিং পাউডাৰে ৰোগৰ বীজাণু ধ্বংস কৰে গ্লানি মানে অপজয় সেইদিনা মই গুগল মিটত ক্লাছ কৰিও এইটো পাঠি দিছিলোঁ তোমালোকে বহুতে অহা নাছিলা সেইকাৰণে আজি পুনৰ দিলোঁ তোমালোকে ভালদৰে মাতিবা আৰু বানানবিলাক ভালকৈ চাবা